আহিছোঁ হিঙিজানলৈ। হিঙিজানত কালী পূজা আয়োজন কেনেকুৱা ধৰণে কৰিছে আপোনালোকক দেখাম। আজি হৈছে ধনতেৰছা, সেইকাৰণে বোলো অকণমান দিনৰ পৰিৱেশবোৰ চাই আহোঁগৈ আৰু। কালী পূজা হিঙিজানত আমাৰ কালী পূজাটো বহুত ডাঙৰকৈ পাতেতো, সেইকাৰণে ব'লক এতিয়া আপোনালোকক মই দেখাম হিঙিজানত এইবাৰ কেনেকুৱা ধৰণে কালী পূজা উদযাপন কৰিছে। ব'লক বন্ধুসকল চাই যাব দেই, আপোনালোক দেখাইছোঁ। বন্ধুসকল আনন্দ মেলা এতিয়া কাম চলি আছে। আপোনালোক আহিব একদম পুৰা ফুৰি কৰিবলৈ আনন্দ মেলাটো নাই। চক আনন্দ মেলা একদম পুৰা ৰেডি হৈ আছে আপোনালোকৰ কাৰণে, একদম পুৰা সাজু কৰি থৈছে আনন্দ মেলাই। আপোনালোক কিন্তু আহিব একদম পুৰা ফুৰি কৰিবলৈ হিঙিজানলৈ। এই আনন্দ মেলা দেখিছে নাই, একদম পুৰা চকৰি ৰেডি, গাড়ী জীপ ৰেডি, একদম কেনেকুৱা ধৰণে চলাব, একদম পুৰা চলাব পাৰিব। এইখন আহি মই চলাব লাগিব দেই। এইখন মোৰ নামটোৱে লিখা আছে নেকি? এই অমিত লিখা আছে, এইটো মোৰ নামটো লিখা আছে। এখন মোৰ গাড়ী হয় দেই, এইবোৰ চব মোৰ গাড়ী, মোৰ ব্ৰেণ্ডৰ গাড়ী, এইবোৰ চব মই দিছোঁ। এইটো চক এইটোলৈ ঘূৰিব আহিব লাগিব আৰু ওপৰৰ পৰা বেয়া চিঞৰিব লাগিব। আহিব চিনেমাৰ কাৰণে বিচনা ৰেডি কৰিছে আমাৰ হিঙিজানবাসী ৰাইজে। এই সোপা চক হিঙিজানবাসী ৰাইজে কেনেধৰণে আমাৰ চিনেমা চাবলৈ ৰেডি কৰি আছে। ৰাস্তাটো কেনেধৰণে সজাইছে মই আপোনালোকক দেখাম দেই, অকণমান চাই যাব। চক কিমান ধুনীয়াকৈ সজাইছে ৰাস্তাটো, কালীবাৰীৰ ৰাস্তাটো কি ধুনীয়াকৈ সজুৱাইছে। আহিব কাইলৈ কালীবাৰীত কালী পূজা চাবলৈ, বিজুলী নগৰ কালীবাৰী। আমি কালীবাৰীৰ ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশটো চাওঁগৈ, কেনেকুৱাকৈ সজাইছে আৰু কেনেকুৱাকৈ সজাইছে আমি চাই আহোঁগৈ। ব'লক বন্ধুসকল এতিয়া মই যাম আমাৰ কালী মন্দিৰত আছে মোৰ আটাইতকৈ মৰমৰ প্ৰিয়। আগতে সৰু থাকোঁতে আমাৰ হেডমাষ্টাৰ আছিলে, আমাৰ টিচাৰ হেডমাষ্টাৰ দেৱ ছাৰ। আমি এতিয়া দেৱ ছাৰ ওচৰলৈ যাম। দেৱ ছাৰে আপোনালোকলৈ কিবা এটা ক'ব আৰু কালী পূজাৰ বিষয়ে দেই। আহক তেতিয়াহ'লে আমি দেৱ ছাৰ ওচৰৰ পৰা আহোঁগৈ। ছাৰ ভালে আছে? ভাল ছাৰ, এই কাইলৈ যে পূজাৰ বিষয়ে কিবা দুআষাৰ কৈ দিয়ক ৰাইজৰ। আমাৰ ইয়াত মৰাণ চাইডিং কালীবাৰীত কাইলৈ গতানুগতিক হিচাপে কালী পূজা অনুষ্ঠিত হ'ব। তাত সকলোকে আহি উপভোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে পৰহি দিনাখন 11 বজাৰ পৰা আমাৰ প্ৰসাদ বিতৰণ হ'ব। 11 বজাৰ পৰা 2 বজালৈকে থাকিব। তাৰপাছত গ্ৰহণ লগাৰ কাৰণে এই প্ৰসাদ বিতৰণটো বন্ধ হৈ যাব। পূজা কাইলৈ আমি কেইটামান বজাৰ পৰা আৰম্ভ হ'ব? পূজা ৰাতি 8 বজাত আৰম্ভ হ'ব। 8টা বজাৰ পৰা কাইলৈ ৰাতি 8 বজাৰ পৰা আৰম্ভ হ'ব। 8 বজাত
আহিব তেতিয়াহ'লে কাইলৈ ৰাতি 8 বজাৰ পৰা পূজা আৰম্ভ হ'ব আপোনালোকো আহিব চাকি বন্তি ধূপ দিবলৈ চাকি জ্বলাবলৈ ৰাতি 8টা বজাৰ পিছত আহিব লাগিব ন 8টা বজাত 8টা বজাত নাই গধূলি আহিব পাৰে আহিলে গধূলি সময়ত সূৰ্য অস্ত যোৱাৰ পিছত আহি চাকি জ্বলাব ধূপ কাঠি আগবঢ়াব মা কালীৰ নামত তাৰপাছত আৰু পূজাটো 8 বজাত আৰম্ভ হ'ব 3 ঘণ্টা 3.5 ঘণ্টামান লাগে 11:30 12টা বাজিব আৰু ৰাতি 11:30 তাৰ পিছদিনাখন আমাৰ ইয়াত এই প্ৰসাদ বিতৰণ হয় খিচিৰি প্ৰসাদ ৰাইজে আগবঢ়ায় প্ৰসাদ কোনে কি ধৰণে কি আগবঢ়াব কাইলৈ হয়তো আগবেলা আহি কোনোবাই ক'বহি যে মই প্ৰসাদ মোৰ ফালৰ পৰা দিয়া হৈছে তেনেকুৱা হয় ইয়াত গতিকে সকলোকে আহি ইয়াত আমাৰ ইয়াত আহিবৰ কাৰণে নিমন্ত্ৰণ জনোৱা হ'ল ঠিক আছে ছাৰ ঠিক আছে তেতিয়াহ'লে কাইলৈ আহিব আপোনালোকে 8টা বজাৰ পিছৰ পৰা 8টা বজাতে ধূপ চাকি জ্বলোৱা হ'ব বুলি কৈছে ছাৰে ইতিমধ্যে আপোনালোক আহিব কাইলৈ দেই